ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ দিছিলোঁ আজি আহি গ'ল ফাইনেলি আৰু ওপেন বক্স আছিলে যেহেতু ডেলিভাৰী বয়জনে ওপেন কৰি দেখাইছে বস্তুটো কিবা ভাগি আহিছে নে নাই গতিকে এইটো আনবক্সিং বুলি ক'লে ভুল হ'ব হ'লেও মই দেখাব বিচাৰিছোঁ কি আনিছিলোঁ নতুন বস্তু গণেশ বাবা বুলি কেনেকৈ গম পালা ৱাও তুমি কেনেকৈ গম পালা গণেশ বাবা বুলি ধুনীয়া লাগিছে নে বহুত ধুনীয়া লাগিছে কৃষ্ণ কৰা দেহা গণেশ বাবা কৃষ্ণ কৰা এয়া গণেশ বাবা নি কেনেকৈ চিনি পালা কেনেকৈ চিনি পালা সঁচা জিকে এইডাল কিনো অৰ্ডাৰ দিওঁতে যিমান ভাল হ'ব বুলি ভাবিছিলোঁ তাতকৈ বেছি ধুনীয়া ওচৰৰ পৰা চাবলৈ এই গণেশ বাবা ঘৰৰ কাৰণে অনা নাই আনিছোঁ আমাৰ ঘৰৰ খুৰা এজনে দিব মন্দিৰত দিব তো তেখেতৰ কাৰণে অৰ্ডাৰ দিছিলোঁ আৰু ভাল লাগিছে যদি আপোনালোকেও অৰ্ডাৰ কৰি ল'ব পাৰিব বিৰাট ধুনীয়া ফিনিচিঙত আহিছে আৰু দামটো কিমান কমেণ্ট বক্সত জনাই আছোঁ মই আপোনালোকে কমেণ্ট কৰি অনুমান এটা কৰি জনাবচোন